আমি গৈ আছোঁ কিন্তু গৈছোঁ ক'ত আহক। হাই ফ্ৰেণ্ডছ, মই ৰিমলি। আজি ভেকচিন ল'ব যাম ৰ'ব। আমাৰ ওচৰতে দি আছে, কি সকলো ঠাইতে দিব 3 দিন। আপোনালোকে লৈ লওক, ময়ো লৈ আহোঁ বলক। গা পা ধুই ল'লোঁ, এতিয়া ৰেডি হ'ব লাগে। ভেকচিন লোৱাৰ কাৰণে ৰেডি হৈ গ'লোঁ। অলপ নথি পত্ৰ লাগিব নহয়, আৰু ডকুমেণ্টছ ওলাই থাকিম। এতিয়াই লৈ ল'লোঁ দিয়ক। এইটো ইম্পৰ্টেণ্ট। বাপৰে আজি বহুত ৰ'দ দিছে, অৱস্থা বেয়া হৈ যাব। এয়া বাহঁতৰ লগত গৈ আছোঁ ভেকচিন ল'ব। অলপমান দূৰ আছে বাৰু, হ'লেও আমি খোজকাঢ়িয়ে আহিছোঁ। এইখন হ'ল সাগৰকুছি মিনি ষ্টেডিয়াম। আকাশখন ইমান ধুনীয়া হৈছে দেখিবলৈ, ডাৱৰ। কিন্তু আমি যাওঁতে গম পাইছোঁ বাৰু কি পৰিস্থিতি। কেইদিন বৰষুণ দি অলপ বেয়াও হৈছে ৰাস্তাবিলাক। এয়া আগত পানীয়ে হৈছে, এইফালে বহুত পানী হৈছে। আমি যোৱাটো সম্ভৱ নহয়, আমি বেলেগ এটা ৰাস্তাতে যাওঁ বলক। ফিল্ডখন পূৰা পানী হৈ গৈছে। ভৰিখন অলপ ধুই লওঁ ৰ'ব, লেতেৰা হৈ গৈছে। এইটো হ'ল খাটিকুছিৰ পৰা ধমধমা যোৱা ৰাস্তা, এইফালেদিয়ে যাম এতিয়া। এইটো হ'ল খাটিকুছিৰ চক। আমি স্কুলখন পামেই আৰু, বেছি দূৰ নাই। পালোৱে আৰু, এইবিলাকে সীমা স্কুলৰ। পালোৱে আৰু স্কুল। এইখন হ'ল খাটিকুছিৰ হায়াৰ ছেকেণ্ডাৰী স্কুল। চাই লওক, পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় খাটিকুছি। এইবিলাক পাৰ্কিং প্লেচ। মানুহবোৰ আহিছে, গৈ আছোঁ। এইবিলাক ধুনীয়াকৈ সৰু সৰু বাগিচা, ভঁৰাল কোঠা। এতিয়ালৈ স্বাস্থ্যকেন্দ্ৰৰ মানুহ আহি পোৱা নাই। আমি এনে থকাতকৈ আপোনালোকক স্কুলখনে দেখাওঁ। সেইটো প্ৰিন্সিপালৰ ৰুম। তাত পানীৰ টেংকিটো আছে, তাৰ পৰাই চাৰিওফালে পানীবিলাক যায়। এইটো কম্পিউটাৰ ৰুম। ইফালে ক্লাছ 5ৰ পৰা 10লৈকে ক্লাছ হয়, আৰু এইফালে হায়াৰ ছেকেণ্ডাৰী ৰুম। এইটো একাদশ। সিফালে ছায়েন্সৰ বনাই আছে, এতিয়া ইয়াত আৰ্টছৰে ক্লাছ হয় অকল। লাহে লাহে মানুহবোৰ আহিছে, চাওকচোন। তাত কাউণ্টাৰ হ'ব বোলে, অলপ বেনাৰ লগাই দিলে। মানুহবিলাক গৈ আছে তাতে বোলে ভেকচিন দিব, তাত লাইন হ'ব দিব এতিয়া। ইয়াত কাউণ্টাৰ, ইয়াৰ পৰাই পুৰুষ আৰু মহিলাৰ লাইন। এইখন সৰুকৈ লগাই দিছে, ইয়াত লিখাই আছে বিনামূলীয়াকৈ দিয়া হৈছে চৰকাৰীবোৰত, আৰু বেচৰকাৰীত 250 লাগিব। এইবিলাক লাইন। এইখন ডাঙৰকৈ বেনাৰখন। কাউণ্টাৰত নাম এণ্ট্ৰি কৰি আহি গ'লোঁ ভিতৰত। এওঁলোকেই বেজি দি আছে বাৰু, দেখিয়ে ভয় লাগিছে ৰ'ব। ময়ো লাইনত বহিছোঁ বাৰু। দিব আহিছে। চিৰিঞ্জ দেখিলে ভয় লাগে ৰ'ব মোৰো। ল'লোঁ দিয়ক ভেকচিন। ভেকচিন লোৱা হৈ গ'ল। এতিয়া আমাক আধা ঘণ্টা বহিব দিছে, গা চা বেয়া লাগিব পাৰেতো। ইয়াতে স্কুলত পঢ়া বান্ধৱী এজনী লগ পালোঁ বহুত দিনৰ মূৰত। তো ক'ভিড টীকা লৈ ল'লোঁ বাৰু। এতিয়া ঘৰলৈ যাম। মা আহিছে, মাৰ লগতে যাওঁ ৰ'ব। ফাইনেলি
মই ভেকচিন লৈ ল'লোঁ লৈ বেয়া লগা নাই একো ফিলিংছ অহা নাই এতিয়ালৈকে নাজানো গধূলিলৈকে বা ৰাতিলৈকে কি হয় কিন্তু এতিয়ালৈকে ঠিকে আছোঁ ভেকচিন লোৱা যেন লগা নাই চ' সকলোৱে লওক আৰু এই 3 দিন চব ঠাইতে ভেকচিন দি আছে চ' আপোনালোকে লৈ লওক চ' বি চেফ থেংক ইউ